130 উঠি গ'ল So hey guys, very good morning and this is Pulok and welcome back to my YouTube channel. So guys, আজি মহালয়া হয় আৰু মহালয়াৰ পৰা মানে প্ৰায় মানুহ ঘূৰি আহিলে এতিয়া 5:20 মান হ'ল যোৱা প্লেনিং আছিল 4টা বজাতে কিন্তু এতিয়া 5:20 হৈ গ'ল মানে হাই নাপালোঁ আৰু এইফালে বাইকখন দেখিছেনে এখন NS200 ইয়াৰ আগৰ 2 নম্বৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ যে 166 কিলোমিটাৰ চলিছিলে মানে ছেকেণ্ড হেণ্ড ডিলাৰটোত যে দেখাইছিলোঁ NS200 খন তো সেইখনেই এখন কিনা হ'ল আৰু মানে একদম মানে নতুনেই হয় ডিলাৰ পৰা অনাখনৰ নিচিনা মানে হৈ আছে অলমষ্ট নতুন মানে ব্ৰেণ্ড এটা হয় চলাবলৈ একদম পুৰা কম আৰু চলাবলৈ ইমান কমফৰ্টেবল মজা লাগে চলাই পুৰা লিকুইড কুল আছে ইঞ্জিনটো মানে কুলিং চিষ্টেমটো ভাল হয় মানে লিকুইড কুলটো থাকিলে আৰু ইঞ্জিনৰ মানে হিট কেপ সেইটো মানে বেছি ৰিডিউচ কৰে হিটটো তো এইখনে অভাৰঅল বাইক NS200 অলমষ্ট ব্ৰেণ্ড নিউ টাইপে হৈ আছে আৰু এখন দামটো পৰিলে বাৰু তেনেকৈ ব'লক আজি মহালয়াৰ কাৰণে অকণমান ফুৰিবলৈ যাওঁ টাউন ফালে নাযাওঁ টাউন ফালে মানে বহুত ভিৰ লাগে পুলিচৰ মানে বৰ খেদা খেদি কৰে সেইটো কাৰণে মইনি ফালে ওলাই যাম তো থংকিং ভাই কাৰণে ৰখি আছোঁ মানে ইয়াত অলপ আপোনালোক ৱায়াৰ কান এটা দি দিছোঁ এইফালে AS33 হয় মানে এখন চৰাইদেউ ৰেজিষ্ট্ৰেশ্যন চ' গাইজ এইফালে R15 V3 থংকিঙৰ বাইক এইফালে bikerpulok NS200 দুটা আজি ধামাকা হ'ব আৰু বতৰটো পূৰা ডাৱৰীয়া কৰি মানে বৰষুণে দিবনে ঠিক নাই পূৰা আন্ধাৰ মুন্ধা কৰি পেলাইছে দেখোন বতৰটো এতিয়া আৰু মানে NS200 মাজত পুৰা বেটল চলি গৈছে এতিয়া উঠি গ'ল আৰু স্পীডত যাব নোৱাৰি হা 130 উঠিছে তো গাইজ কি হ'ল কেছটো 130 উঠি গ'ল নেকেড বাইক নহয় জানো সেইকাৰণে পূৰা উইণ্ড ব্লাষ্টটো পূৰা আহে মানে সেইকাৰণে ভয় লাগি যায়গৈ এইবোৰ ভাল এইখনত পূৰা উইণ্ড ব্লাষ্ট আহে মানে পূৰা ধৰে বতাহটোৱে ভয় লাগি যায় বহুত স্পীডত যোৱাৰ নিচিনা লাগে চ' গাইজ এইবাৰ বাইকখন মানে চেঞ্জ কৰি দিয়া হ'ল এতিয়া NS200 থংকিঙে চলাব এইখন মানে ভিটিখন তো ভিটিখন মানে কি হ'ল বহুত এগ্ৰেছিভ হয় মানে এনেকুৱা হেৰিয়াত বতৰত চলাই ভাল লাগে বাৰু খালি মানে লং জাৰ্ণি কৰিব নোৱাৰি বহুত এগ্ৰেছিভ বাইকখন যিটো ভাবিছিলোঁ সেইটোৱে হৈ গ'ল বৰষুণ আহি গ'ল মানে কৈছিলোঁ ভিডিঅ'টো আৰম্ভণিতে বৰষুণ আহিলে হয় এতিয়া বৰষুণ আহিয়ে গ'ল এতিয়া মইনি পোৱাগৈ নাই মই আধা বাটতে বৰষুণ আহিলেই তো আগৰ গৈ ৰখিব লাগিব চাগে বৰষুণ দিছে আগৰ ৰখিম ব'ল গাইজ ৰাস্তাটো মানুহ দেখিছে নাই মানুহ মানে নধৰা হৈছে বহুত দূৰৰ পৰা লাইন চলি আছে মানে মই ভিডিঅ'টো এইখিনি ষ্টাৰ্ট কৰিছোঁ তো আগৰখিনি মানে থাকি গ'ল বহুত মানুহ আজি আৰু মহালয়া মানে কি মই এটাই জানো যে ৰাতিপুৱা ওলাই আহিব লাগে ফুৰিবলৈ আৰু জেলেপী চাহ খাব লাগে তো মইনিত গৈ এতিয়া জেলেপী চাহ খাওঁগৈ যোৱা টাউনততো বহুত মানুহ হয় ইয়াতকৈ বহুত বেছি মানুহ হয় এই মাত্ৰ চাইকেল ওলাটো অকণমান হেফে কৰি দিছিলে খেলি মেলি কৰি দিছিলে মোক সোমাই দিছিলে মানে চকা আগত এণ্ড গাইজ ৰাস্তা ইয়াত ব্লক কৰি দিলে মানে যাবলৈ দিব নে নিদিয়ে সন্দেহ আছে তো সুধি চাওঁ কি কয় यहाँ से जाना पड़ेगा सर मैं हाई इधर जाबले
নগাঁৱত হ'লে যাম ছাৰ যাব পাৰিম অঁ অঁ It's time to go from here. মানে টাইমটো বহুত গুচি গ'ল বৰষুণটোৱে মানে বহুত লেট কৰি দিলে চব মানুহখিনি চব জেগা সোমাই যাবলগীয়া হ'ল মানে এতিয়া কেইটা 7টা বাজি গ'ল 7:30 ঘৰ পাবগৈ লাগিব মানে ভিডিঅ'টো ইমানটা ভাবিছোঁ যদি ভাল পালে প্লিজ লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' লগ পাই আছোঁ সোনকালে টিল দেন বাই বাই